Hello viewers, assalamu alaikum. লগতে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব আমাৰ লিজা মোৰ বাইতা ছোৱালীজনী চুলিকেইটা পাতল আছিল সেইকাৰণে মায়ে নহয় খুৰাই দিছে। তো খুৰাই দিছে যেতিয়া অলপমান হেৰি হলো আৰু চাবলৈ বেয়া লগা নাই। তো খুৰাই থকা সময়ত মই অলপমান এটা ভিডিঅ' কৰিছিলোঁ, সেইটো নিশ্চয় শেষলৈকে চাব। অলপমান 1 মিনিটো হ'বনে নাই মোৰ। তো মই কালিয়ে ভিডিঅ'টো কৰি থৈছিলোঁ আৰু আজি মই 10টামান বাজিছে এতিয়া গা পা ধুই মেলি ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক আৰু আপলোড কেতিয়া দিওঁ বা কেইটামান বাজে আপলোড দিবৰ কাৰণে নাজানো। তো আৰু এটা কথা আপোনালোকক ক'বলৈ আছে, মোৰ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আপোনালোক এজনকৈ 200 ফেমিলি মোৰ ইউটিউবত জইন হ'লে। তো থেংক ইউ ছ' মাছ সকলোলৈ। আৰু মই হোৱাটছএপত ষ্টেটাছ দিছিলোঁ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। সকলোৱে শ্বেয়াৰ নকৰে 100-200 ছাবস্ক্ৰাইবাৰ হ'লে, কিন্তু মই শ্বেয়াৰ কৰোঁ কাৰণ মোৰ বহুত ফূৰ্তি লাগে। তো সকলোৱে কিছুমানে মোক কংগ্ৰেচুলেশ্যনছ দিছে, সেইসকললৈ মোৰতো একেবাৰে বহুত থেংকছ। আপোনালোক অবিহনে মই 200 ছাবস্ক্ৰাইবাৰ কেতিয়াও কমপ্লিট নহ'লে হয়। আপোনালোকে নাজানে এটা ছাবস্ক্ৰাইবাৰ হ'বলৈকে মোৰ বহুত কষ্টৰ প্ৰয়োজন হৈছিল। হৈয়ে আছে এতিয়া 200। এইটো মানুহৰ কাৰণে বহুত ডাঙৰ নহ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ। 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে যিহেতুকে। আৰু 300 কমপ্লিট হোৱাৰ পিছত মই আপোনালোকৰ কাৰণে এটা গিভ এৱে ভিডিঅ' আনিম। তো গিভ এৱে ভিডিঅ'টোত থাকিব দুজন উইনাৰ থাকিব, এজন মেল এজন ফিমেল। তো মোৰ ভিডিঅ' যিসকলে চাই আছে সেইসকলৰ ভিতৰতে মেল বেছিভাগে। তো আপোনালোকে ফিমেললৈ বেছিকৈ শ্বেয়াৰ কৰিব, আৰু যিসকল ফিমেল সেইসকলে মেললৈ বহুত শ্বেয়াৰ কৰিব। মানে মোৰ যিকেইটা ভিডিঅ' আছে মই আপোনালোকক মোৰ জিমেইল আইডিটো দি দিম, ঠিক আছে? জিমেইলত দি দিম। তাৰপিছত জিমেইলত আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো কেইজনলৈ শ্বেয়াৰ কৰিলে, কিমানখিনিলৈকে মোৰ ভিডিঅ'টো চালে, লাইক কমেণ্ট শ্বেয়াৰ সেইকেইটা কৰিব লাগিব গোটেইকেইটা ভিডিঅ'ত। সেইকেইটা কৰাৰ পিছত মই উইনাৰ দিম। তো মেইলৰ কাৰণে এটা আছে মেইল ৱাটচ, ঠিক আছে? এটা মেইল ৱাটচ আছে। তো মেইল ৱাটচটো আপোনালোকে পাব। তো মই উইনাৰখিনিও এনেকুৱা নহয় যে মই মিছাতে কৈছোঁ, এনে কোৱা নাই, মই সঁচাকৈ কৈছোঁ। তো মই এইখিনি উইনাৰ যিসকল হয়, দুজন উইনাৰ হ'ব, সেইসকলৰ নাম মই নেক্সট ভিডিঅ'ত মানে যেতিয়া উইনাৰ হ'ব আৰু তেতিয়া মই এনাউন্স কৰি দিম। তো নিশ্চয় এক্সাইটেড আপোনালোকে। যদি এক্সাইটেড তেনেহ'লে নিশ্চয় লাইক কৰি দিব। আৰু মই যিকেইটা গাইডলাইনছ দিছোঁ সেইকেইটা যদি ফ'ল' কৰে তেনেহ'লে আপুনিও উইনাৰ হ'ব পাৰে। যিহেতুকে মোৰ 200 ছাবস্ক্ৰাইবাৰ, তাৰ ভিতৰত দুজন উইনাৰ হোৱাটো একেবাৰে স্বাভাৱিক কথা, আপোনালোকে হ'ব পাৰে। তো মোৰ জিমেইল আইডিটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। তো তাতে আপোনালোকে শ্বেয়াৰ কৰিব, মোক স্ক্ৰীনশ্বটবোৰ দিব ক'ত শ্বেয়াৰ কৰিলে নকৰিলে। তো এইখিনি বিচাৰোঁ আপোনালোকৰ পৰা। উইনাৰখিনি মই ফটো, নাম, এড্ৰেছ এইবিলাক মই দি দিম, কিন্তু ফোনৰ নম্বৰটো নিদিওঁ মোৰ নেক্সট ভিডিঅ' বুলিও নহয়, যেতিয়া উইনাৰ হ'ব। যদি ইমেইলত কোনোবা মোক তেনেকৈ চেণ্ড কৰে তেনেহ'লে মই নিশ্চয় শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। তো ভিডিঅ'টো অলপমান কিবা এটা দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ছেকেণ্ড টাইমৰ কাৰণে আমাৰ লিজাক চুলিকেইটা পেলাই দিয়া হৈছে। আৰু চাইছেনে, লিজা বহুত দিগদাৰী কৰি আছিল। মায়ে চুলিখিনি পেলাইছে, তাৰ মাকে ধৰি ৰাখিছে আৰু বাপেক লগতে হেল্পাৰ বহি আছে। তাই কিন্তু পূৰা ফূৰ্তি পাইছে, অলপ দিগদাৰ কৰা নাই, বাট জানে আৰু সৰু ল'ৰা ছোৱালী অলপ হিলি থাকে, তেনেকুৱা কৰিছে আৰু সেয়া বলকচোন। মই মধুৰিআম খাইছোঁ, ফাৰ্ষ্ট টাইম এইটো ছিজনৰ মধুৰিআম খালোঁ, সেইকাৰণে দেখাই দিছোঁ। আৰু বহুতে এতিয়া ক'ব যে এইখিনিও দেখুওৱা বস্তু, কিন্তু দেখাই দিছোঁ আৰু মই কেনেকৈ খাওঁ মধুৰিআম। মই তেনেকৈ কামুৰি নাখাওঁ, এনেকুৱাকৈ শ্লাইচকৈ কাটি লৈ তাৰপিছত ইয়াত জলকীয়া দি দিওঁ, জলকীয়া গুড়ি দি দিওঁ, নিমখ দি দিওঁ আৰু দি দিওঁ অলপমান নেমু টেঙা। তাৰপিছত খাবলৈ বহুত টেষ্টি হয়, নিশ্চয় ট্ৰাই কৰিব, বহুত ভাল লাগে। তো বলকচোন, এয়া ভণ্টিয়ে নতুন এযোৰ ড্ৰেছ আনিছে অনলাইনৰ পৰা, এইটো ফ্লিপকাৰ্টৰ পৰা আহিছে। আৰু এইযোৰৰ প্ৰাইচ হয় আপোনাৰ 1000 নহয়, 899, 100 টকা এটা কম আৰু 1000লৈ। ড্ৰেছযোৰ বহুতে মজা আহিছে আৰু চাবলৈ যিমান ধুনীয়া, তাই পিন্ধাৰ পিছত দেখুওৱা নাই, তো বহুতে ধুনীয়া পিন্ধাৰ পিছত লাগিছে, চাইছেনে? তো যেনেকুৱা দেখুওৱা হয় তেনেকুৱা আহিলে ভালেই লাগে, নহয় জানো? চাইছেনে?
তো ভিডিঅ'টো আজি ইমানখিনিলৈকে আছিল। যোনে চাই ভাল পালে নিশ্চয় লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নিশ্চয়। আৰু যদি ভাল লাগে তেনেহ'লে ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।